আশা কৰোঁ সকলো ভালেই আছে। আজিয়ে আমি আহি উপস্থিত হৈছোঁহি বকৰ পৰা কিছুদূৰ ভিতৰত শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ থানলৈ। শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ মূল দুৱাৰৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰ ওপৰত মূল লক্ষ্যস্থান। গতিকে আহকচোন আমি একেলগে মূল লক্ষ্যস্থানলৈ গতি কৰোঁ। তেনেহ'লে বলক আমি একেলগে আমাৰ লক্ষ্যস্থানলৈ যাওঁ। কেতিয়া স্থাপন হৈছিলে? মানে এতিয়া আহোম ৰজাৰ দিনৰ পৰা হোৱা বুলি কোৱা শুনা পাওঁ তেনেকুৱা। হয়, এইবিলাক যে আপোনাৰ বনাইছে, এইবিলাক কেতিয়া বনাইছে? এতিয়া 2010ত বনাইছে এইটো ঘৰটো। আগত মানে চেম্পুল আছিলে, কেঁচা মানে সেই কিবা জুপুৰি টাইপৰ আছিলে। হয় হয়। আৰু মানুহ আপোনাৰ ইয়াতে কিমান মানুহ সমাগম হয়? মানুহৰ সমাগমটো আপোনাৰ বহাগৰ যিটো গৰু বিহু মেলাটো অগণন মানুহ হয়। সেইবিলাকত নধৰা হৈ যায়, এইবিলাকত নধৰা হৈ যায়। ৰাস্তা ঘাটে এইবিলাক যান বাহন বহুত হয় আবদান। আমাৰ বকৰ মানে যিবিলাক আৰক্ষী বাহী আছে তেওঁলোকে মানে সুৰক্ষা দিয়ে আহিলে, তেওঁলোকেও কণ্ট্ৰল কৰিব নোৱাৰা হৈ যায় এনেকুৱা। আৰু আমাৰ প্ৰত্যেকটো পুণ্যতিথিত পালন কৰা হয়, নাম প্ৰসংগ আদি কৰি এনেকুৱা। হয়, কোনটো দিনত মানে ইয়াতে বেছি মানুহ হয়? বেছি মানুহ হয় মানে ধৰক এতিয়া আমাৰ ডাঙৰ মেলা হ'ল 1 নম্বৰ সেই গৰু বিহুৰ দিনাখন, চৈতৰ শেষৰ দিনাখন। আৰু আপোনাৰ দ্বিতীয়তে হয় আপোনাৰ পুণ্যতিথিত তেনেকুৱা। আৰু ইয়াতে আৰু এনেকুৱা তিথিৰ বাহিৰে ধৰক কেতিয়াবা বেছি হয়, কেতিয়াবা কম হয় এনেকুৱা। আৰু ইয়াতে ৰাতি কোনোবা থাকেন? ইয়াতে তেনেকুৱা থকাৰ ব্যৱস্থা কৰা নাই। দিনখিনি মানে আহোঁ, গধূলি গুচি যাওঁ এনেকুৱা। মানে ইয়াতে আমাৰ মন্দিৰ এই 18খন গাঁৱৰ মানুহে আমি ইয়াতে পালন কৰোঁ। আমাৰ এই মা পাৰ্বতী, গণেশ বাবা, তাতে তলত কাৰ্তিক আছে, তাৰপিছত তলত আছে আমাৰ বাবা শিৱ। আৰু আপোনাৰ আমি এটা মন্দিৰ আছে আপোনাৰ, সেইটো হ'ল মা মনসা। ঠিক তেনেধৰণৰ আমি 3টা মন্দিৰত আছে 18খন গাঁৱৰ মানুহ। আৰু আমাৰ ৰাইজৰ মানে নামটো তাতে লিখা আছে, 1 নম্বৰ সেইটো 1 নং খাৰগীয়া ৰাইজ পায়, সেইটো উল্লেখিত। সেইটো আমাৰ সৰ্বভূতে এতিয়া দি পালে।